ধিং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলৰ আদৰণীয় পদক্ষেপ। পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰসকলে নিজৰ বিভাগলৈ আগবঢ়ালে এখন ষ্টীলৰ আলমাৰী। 2011-12 বৰ্ষৰ প্ৰাক্তন ছাত্ৰসকলৰ এই পদক্ষেপ সকলোৱে শলাগ লৈছে প্ৰাক্তন ছাত্ৰসকলৰ এনে পদক্ষেপক। ধিং মহাবিদ্যালয়ৰ 2011-12 বৰ্ষৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰসকলে তেওঁলোকৰ বিভাগলৈ আগবঢ়ালে এখন ষ্টীলৰ আলমাৰী। প্ৰয়োজনীয় নথিপত্ৰ তথা বয়বস্তু মজুত কৰি ৰখাৰ উদ্দেশ্যে প্ৰাক্তন ছাত্ৰসকলে লগ লাগি কৰিলে এই মহৎ কাম। আজি দিনৰ 2 বজাত 2011-12 বৰ্ষৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰসকলে আনুষ্ঠানিকভাৱে সেই আলমাৰীখন প্ৰদান কৰে। পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰসকলৰ আদৰণীয় পদক্ষেপক শলাগ লৈছে ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান হাজৰিকাদেৱে। প্ৰাক্তন ছাত্ৰসকলৰ এনে ব্যতিক্ৰমী প্ৰয়াসক বয়সী প্ৰশংসা কৰে পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক দেৱব্ৰত দেৱনাথ আৰু ৰবীন্দ্ৰ শৰ্মা বৰুৱাদেৱে। উপস্থিত সকলোৱে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলে আগবঢ়োৱা এনে পদক্ষেপক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁলোকৰ যিটো অভাৱ আমি পূৰণ কৰিবলৈ নিশ্চয়কৈ পাৰিছিলোঁ, যাৰ কাৰণে নেকি আজি আমাৰ এটা অভাৱ তেখেতসকলে পূৰণ কৰিব পাৰিছে। কাৰণ তেওঁলোকৰ অভাৱটো আছিলে শিক্ষা। যে ইয়াতে পঢ়ি ইয়াতে থাকি হিমতে থাকি এটা BSc ডিগ্ৰী গ্ৰহণ কৰা, আৰু সেই সুযোগটো আজি আমি আমাৰ দিয়াৰ কাৰণে তেওঁলোকে আজি আমাক মৰম যাচিছে। এইটো এটা আলমাৰীটো এটা টোকেন অফ লাভ টুৱাৰ্ডছ দ্য ডিপাৰ্টমেণ্ট অফ ফিজিক্স ফৰ কিপিং দ্য এপাৰ্টাছ, ডিফাৰেণ্ট টাইপ অফ এপাৰ্টাছ। তেওঁলোকে দেখিছে যে দিছ ইজ ওৱান অফ দ্য নিডছ অফ দিছ ডিপাৰ্টমেণ্ট। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। নিজক নিজে গৰ্বিত অনুভৱ কৰিছোঁ। আমাৰ ইয়াৰ পৰা পাছ কৰি ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকলে এতিয়াও আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰতি তেওঁলোকৰ ইমান আৱেগ আছে, ইমান অনুভূতি আছে, ইমান মৰম আছে, তাৰ কাৰণে তেওঁলোকক ধন্যবাদ যাচিছোঁ। গোটেই ডিপাৰ্টমেণ্টৰ হৈ মই তেওঁলোকক ধন্যবাদ যাচিছোঁ। আৰু আগলৈও আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ কাৰেণ্ট ছাত্ৰ ছাত্ৰীসকল সকলোৱে মিলি আমি ডিপাৰ্টমেণ্টটোক আমি আগুৱাই লৈ যাব লাগিব। তেখেতসকলে আপোনালোকক কি প্ৰদান কৰিছে ছাৰ? তেওঁলোকে একচুৱেলি আমাৰ যোৱা ছেপ্টেম্বৰত এটা এলুমিনি মিট আছিলে। তাৰপিছত আমাৰ 11-12 বছৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ইয়াত আহিছিলে ডিপাৰ্টমেণ্টত। আহি তেওঁলোকে নিজে অনুভৱ কৰিলে যে এটা ষ্টীলৰ আলমাৰী এটা নাই, অলপ এপাৰ্টাছ আমাৰ বাহিৰত আছিলে, বোলে ছাৰ এইখিনি থোৱাৰ কাৰণে আমি এটা আলমাৰী এটা দিম। সেই মৰ্মে তেওঁলোকে আজি আমাক সেই ষ্টীলৰ আলমাৰী ডনেটেড বাই এলুমিনি বেষ্ট 2011 তেওঁলোকে আলমাৰী এখন আমাৰ ডিপাৰ্টমেণ্টত দিছে। ঠিক আছে।